বান্ধৱীসকল আজি আৰম্ভ কৰিছোঁ। আজি ভাবিছিলোঁ কি কৰিম কৰিবলৈতো তেনেকৈ বৰ্তমান লকডাউনৰ চিটুৱেশ্যন, গতিকে আমাৰ গাঁওখনকে এবাৰ ঘূৰি আহোঁ ব'লক বন্ধুসকল। এতিয়া আমি এইটো আমাৰ নামঘৰটো চাব পাৰে। বৰ্তমান বনাই আছে, কাম আধৰুৱা হৈ আছে, মিস্ত্ৰী লাগি আছে, হোৱাগৈ নাই। চাব পাৰে এইটো এইজোপা বকুল গছ, ধুনীয়াকৈ জোপোহা হৈ আছে গছজোপা। আপোনালোকে দেখিব পাৰিছে, এয়া অসম বিখ্যাত চাহ বাগান। আৰু আমাৰ ইয়াত বহুতো চাহ বাগান আছে, দেখাম আৰু বেলেগ ভিডিঅ'ত। তো আমি গৈ আছোঁ এতিয়া, আমি বৰ্তমান গৈ আছোঁ এতিয়া পথাৰলৈ। তো পথাৰত কি হ'ব দেখাম। তো আমি আহিছোঁ চাইকেলত, গৈ আছোঁ পথাৰ। তো দেখাম কি কি কৰিম, কি কি নকৰোঁ। আৰু এয়া আমাৰ চাইকেল চলি চলি গৈ আছে। আৰু অলপ ঘূৰিম ফুৰিম। চাইকেলৰ পাছফালে বহি পেলাই চাহ বাগানৰ সোৱাদটোৱে ধুনীয়া বতাহ, এটি মনোমোহা দৃশ্য আপোনালোকেও দেখি চাই লওক। এইফালে চাহ বাগান, এইফালে আমাৰ পথাৰ, শুই আমাৰ ঘৰ। তুমিও কিবা এটা কৈ দিয়া। সেয়া আমি চাইকেল চলাই আছোঁ, ড্ৰাইভাৰ বনাই দিছে মোক ইহঁতে। চাহ বাগান অসম বিখ্যাতটো কৈছোঁৱে মই আগত। এতিয়া পথাৰত গৈ আছোঁ, ঘূৰিম অলপ, আপোনালোকক দেখাব চেষ্টা কৰিম। অ' বাইদেউ, এই ৰাস্তাটো চিনি পায় নি? এইটো বেছি দূৰ নহয়, অলপে চিনি পায়। অঁ, গৈ আছোঁ হ'ব হ'ব। ৰাস্তাদি যাম এতিয়া। তালৈকে নাযাওঁগৈ, লকডাউন চলি আছে। মামাহঁতো আহিব, পুলিচ মামাহঁত। এনেকৈ পিটনটো খাওঁ। তাকে বোলো অলপ আগত পথাৰ আছে, খেতি বাতি কৰিম বুলি ভাবি আছোঁ এবাৰ। তাকে চাই আহোঁ মাটিখিত পানী হৈছে নে নাই। তাৰপিছত চাহ বাগানো আছে, ব'লকচোন চাওঁ কি হয়। তো ব'লক। এইটো ৰাস্তা দেখিছে, বৰষুণ পৰি বোকা হৈ আছে। ইমানো বোকা নহয়, ইয়াত পানী তাত পানী, গাঁৱলীয়া পৰিৱেশ। আৰু দেখিছে আপোনালোকে, এটি বহুত গাঁৱলীয়া মানে আৰু মিহিমিহিকৈ বতাহো দি আছে। আৰু দেখিছে ধুনীয়াকৈ চাহ বাগান। কেতিয়াবা এনেকুৱা সুন্দৰ ঠাইত অথচ সুন্দৰ বায়ু খাবলৈ আহিব লাগে কেতিয়াবা। আহি আহি আমি পালোঁ সেয়া আমাৰ পথাৰ। এই আগতে অলপ আমাৰো ইয়াত অলপ পথাৰ আছে, সেইফালে আহিলোঁ অলপ ঘূৰিবলৈ কাৰণে। বাকী চাই থাকোঁ। তো চাব পাৰে, এয়া পথাৰ, আমাৰো মাটি অলপ আছে এইখিনিতে। তাকে আমাৰ মানে লগৰে হয় আৰু আমিও লাগিম খেতিত ভাবিছোঁ। ধান ঠিক নাই, পানীয়ে নাই হাল বাবলৈ। এই বোলো আহিলোঁ এপাক চাবৰ কাৰণে। আৰু এজন আছে, এইফালে গৈছে, আহিব। এজন কেমেৰা কৰি আছে। তো চাই থাকক আগলৈ কি হয়। কৃষিভিত্তিক দেশ আমাৰ এখন অসম, গতিকে কি ক'ব, খেতি কৰি আমি জীয়াই থাকিব লাগিব। কোনো চৰকাৰী চাকৰিৰ ওপৰত ডিপেণ্ড কৰিব নোৱাৰোঁ। যিমান পঢ়িলেও বা যি কৰিলেও আমিতো কোনো চৰকাৰী চাকৰি পাম বুলি ডাঠি ক'ব নোৱাৰোঁ, কাৰণ যিহে পৰিস্থিতি বৰ্তমান। গতিকে হৈছে সেই সেউজীয়া হৈ থকা ধাননি পথাৰ চাবলৈ, গতিকে ব'লক আৰু। ভাগৰ লাগিছে চাইকেল চলাই চলাই, তো খোজকাঢ়ি গৈ আছোঁ। মাস্কখন পিন্ধি থাকিব, কৰোণাৰ টাইম চলি আছে। যিমান পাৰে ঘৰতে সোমাই থাকক। এই গাঁৱৰ নেচাৰেল অকণ পৰিৱেশ ঘূৰিম বুলি আহিছোঁ। আমাৰে গাঁও, অসমৰ পৰিৱেশ ক'তো নাপাব আৰু বেলেগ, অসমতে পাব যি পায়। তো ব'লক। মাজে মাজে আলিত গৈ থকা মজাই বেলেগ, কি ক'ব, এই মজা। অসম হয় ভাই, অসম, আছাম। ধাননি পথাৰ চাব যাওঁ। ধানৰ সময় তো বেছি দেখাব পৰা নাই, গাঁওখনে দেখাম বুলি ভাবিছিলোঁ, ইমান এটা দেখাব পৰা নাই। এনেই আহিলোঁ পথাৰৰ ফালে আৰু বাগানটো দেখালোৱে। হ'লেও এতিয়া আমাৰ এইফালে এইটো বড়ো ধান বুলি কয়, আৰু এইটো ছিজনত নকৰে, সেইকাৰণে বড়ো ধান বুলি কয়। তো চাওক, বহুতো আছে ইয়াত। এয়া ধাননি পথাৰ, বহুত দূৰলৈকে আছে, চাব পাৰে।
এখেতৰ পিছে পিছে আমি অলপ ফুৰোঁ এইফালে। আৰু এটা ইণ্টাৰেষ্টিং কথা, ইয়াতে ভেন্দি খেতিও কৰা আছে। এইদৰে দেখিছোঁতো, ইয়াতে সৰু সৰু ভেন্দি মই 3টা পালোঁ। হ'ব আজি মোৰ কাৰণে হৈ যাব। তো আজি এতিয়াই ভাজি খাম, কেনেকুৱা হ'ব পিছত দেখা যাব। ইয়াত দেখিছে ধান ৰুইছিলে কিন্তু নহ'লে। এইবোৰ ইয়াতো আছে, কিছুমান হৈছে কিছুমান হোৱা নাই। আৰু ইয়াতো ৰুইছিলে, হোৱা নাই। আৰু ওচৰতে ইয়াত আছে বিলাহী খেতি। ইয়াত আপোনালোকে দেখিব পাৰিছে বিলাহী খেতি। তো বিলাহী সৰু সৰু হৈ আছে, বহুত সৰু সৰু, ইমান ডাঙৰ হোৱা নাই। এই এটা পকিছে, এটা পকিছে। আমাৰ এখেতক চোৱাহি, এখেতে লাগি আছে। কি কৰিছ? তোমাক এফালে কোনোবাই ৰাখিছিল নেকি? কামলা মানুহ, কামলা। কামলা ৰাখিছিল ন? ঠিকে আছে বাৰু, লাগি থাকা, ব্যস্ত লওক। কল পাইছোঁ, কি আছে কি নাই নাজানো। পানী মাৰিছোঁ ন, পানী ওলাব নেকি? পানী অলপ অলপ আছে কিন্তু অহা নাই। পানীটো ওলালে খাম আৰু অপেক্ষা কৰিম কেতিয়া আহিব কেতিয়া নাহে চাওঁ। ওলাই যোৱা হয়, পানীটো ওলাই যোৱা, ওলাই যোৱা, ওলাই যোৱা। এটা নমস্কাৰ কৰিছোঁ, পানীটো ওলাই যাওঁ। পানী ওলাই গ'ল। পানী প্ৰথমতে আমি হাত বেগত ধুই লওঁ। তো পানীখিনি খাব পাৰিনে নোৱাৰি চাওঁ। খাব পৰা হ'লে খাম। খাব পাৰিমনে? পাৰিমনে? অ' ভাই, পাহৰি গ'লোঁ দেই। কৰোণাই চব পহৰাই দিলে। এডাল পালোঁ। আমাৰ এইটো পায়ে থাকিব য'তে ত'তে। আৰু ল'ৰাৰ পৰা আহে ন মানুহবিলাক, সিহঁতে আনি থয় আৰু। তো থাকক, পিছত হেৰালে বিচাৰি ফুৰিব। থৈ দিলোঁ ইয়াতে, বলক। ইয়াতে আমি বৰ্তমান মানুহ এজন পাইছোঁ। ভাইটি আপোনাৰ ঘৰ ক'ত? আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ হয় এইখিনিতে অলপ আগত। আপোনাক কি খেতিডৰা ৰখীয়া কৰিব দিছে নেকি? মই পুতলা হিচাপে আছোঁ ইয়াতে। অঁ দেখিছোঁ অলপ অলপ মানুহবিলাকৰ বহুত ক্ষতি হৈছে। ইয়াত ধান হৈছে, চৰি এফালে হৈছে, এফালে হোৱা নাই। হ'বও পাৰে প্ৰকৃতিৰ কাৰণে। আমি সৰুতে বহুত আহিছিলোঁ পথাৰৰ মাজতে পানী। তো মই এতিয়া চাম, অলপমান পানী আছে, চাব পাৰে অলপমান পানী আছে। তো মই চাম মাছ চাছ পাওঁ যদি ৰাতি মোৰ সাজটো হৈ যাব। বলক। নাই একো নাপালোঁ, এনেই গ'ল। যাব লৈছোঁ এই ধাননি পথাৰ এৰি। বৰ্তমান ঘৰৰ মই আহোঁ আৰু আবেলি হৈছে এতিয়া, গতিকে যাওঁ আৰু ঘৰলৈ। অলপ ফুৰিব আহিলে, আপোনালোকক দেখালোঁ লগতে। তো এতিয়া যাওঁ ঘৰলৈ। এওঁলোকে চোৱা, আমাৰ ৰাস্তা কিনাৰ পথাৰৰ ভিক্ষাৰী বৰ্তমান বহি আছে। হয়, মনগুটি লাগিলে, বাচি আছোঁ তাকে। আমাৰ এইফালে কখলা বন বুলি কয়, আপোনালোকৰ ফালে কি বুলি কয় ক'ব? এইটো কাৰখলা বন। এইফালে এটা চাউল ওলায়, চাউলটো খাই বঢ়িয়া লাগে। মই খাইছোঁ কিন্তু, আপোনালোকে খাইছেনে? তো আজিলৈ সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু আগলৈ এনেকুৱা ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আশা কৰোঁ আগলৈ এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' দি যাবলৈ আমি চেষ্টা কৰিম। তো আজিলৈ বাই। জয় আই অসম, জয় আই অসম। ছাবস্ক্ৰাইব কৰিব।